Hello guys, welcome back to my first vlog. তো এইটো মোৰ জীৱনৰ প্ৰথমটো vlog হয় আৰু এই vlogটোত মই দেখাম আজি আমি পথাৰত যাই কিনে ফটোশ্বুট কৰিম আৰু vlog বনাবলৈ চেষ্টা কৰিম। অলপ লিখিত অলপ কথিত ওলাই আছে মানে প্ৰথম vlog যে সেইকাৰণে মানে অলপ নাৰ্ভাছ টাইপ হৈ আছো। তো সেইটোৱে তো ওলাও আৰু মই এয়া মই ৰেডি হ'লো যাম আৰু সিহঁতৰ হোৱা নাই মই পটককৈ ওলালোঁ মোৰ মেকআপ চেকআপ তেনেকৈ কৰাই নাই জাষ্ট অলপ লিপষ্টিক আৰু লিপ বাম চকুটো একো লোৱা নাই আৰু এইটো মোৰ লুক চাব পাৰে। তো মই ৰেডি মই এনেও চিম্পলকৈ ওলাই ভাল পাওঁ মই চিম্পলেই ভাল দেন এইটো মই ওলালোঁ আৰু ভিডিঅ'বোৰ ভাল পাব বুলি মই আশা কৰিছোঁ। গাইজ মই সিহঁতৰ কাৰণে ৰখি এতিয়া পাগলা হ'ম। সিহঁত আহি পোৱা নাই মই গা ধুলোঁ ওলালোঁ কাপোৰ পিন্ধিলোঁ কাপোৰ বিচাৰিলোঁ ব্লাউজটো বিচাৰি পোৱা নাছিলোঁ তাৰপিছত ব্লাউজটো বিচাৰিলোঁ তাৰপিছত বেছিটো মেকআপ কৰাই নাই বাৰু মই ফটোটো ল'লোঁ তাৰপিছত সিহঁতৰ কাৰণে ৰখি সিহঁতে মোক ফোন কৰিছিল 11:33 এতিয়া বাজিছে 12:34 আই থিংক 1 ঘণ্টা হৈছে তো এতিয়ালৈকে সিহঁত আহি পোৱা নাই যাবা পামেই না নাপামেই মানে এনেকৈ আমাৰ বহুত দিন ফ্লপ হয় সেইকাৰণে মোৰ মানে আশাটো ইমান কৰা নাই এক্সপেক্টে নাই সিহঁতৰ ওপৰত গতিকে চাওঁ কি হয় কি নহয় এণ্ড চাই থাকক আগত কি হয় কি নহয় তো চাই থাকিব। তো এতিয়া আমি আহিছোঁ এতিয়া ফটো উঠাৰ কাৰণে এইটো ৰাস্তাত আমি ফটো উঠিম বাকীগিলা পথাৰগিলা ৰোৱা হৈছে আৰু আমি এতিয়া যাই আছোঁ ফটো উঠাৰ কাৰণে ৰ'দটো আজিও নাই সদায় নাথাকে আমি সদায় ফটো উঠিম বুলি ভাবোঁ কোনোদিনে ৰ'দ চ'দ নাথাকে। তো মোৰ লগত আছে গৰিমা এইটো আৰু এটা এফালে আমাৰ এটা আলহী মাইনা আছে তাই মানে সদায় গুৱাহাটীৰ পৰা আহিছে ফটো উঠাৰ কাৰণে আমাৰ এইটো জেগাত সেয়ে আৰু ফটো উঠোঁ তাৰপিছত লগ পাইছোঁ। তো আমাৰ ফটো উঠা বেকগ্ৰাউণ্ডটো হৈছে এইটো বাকী এইফালে ক'লা গৰু এটা আছে আৰু সেইটো কি কালাৰ কফি কালাৰ ধুনীয়া বতাহ নেচাৰেল ভাইব। আজি ৰ'দ দিছি কাৰণ কিয় জানে আজি কোনোবা মানুহ মৰব আৰু মানুহ মৰাৰ দিনা বৰষুণ মই ইয়াতে গাইজ নিজকে বহুত ডাঙৰ ইনফ্লুৱেঞ্চাৰ বুলি ভাবি পৃথিৱীৰ এটোক মানে দেখুৱাই আছোঁ যে ভ্লগ কেনেকৈ কৰে ইফালে মোৰ ছাবস্ক্ৰাইবাৰ থাকিব পাৰে 60টা অংকাশ চাক মোৰ এই মানুহবিলাক চাই যাই আছোঁ তাই ভ্লগ কৰি আছে মইহে জানো মোৰ কিমান মানুহ চাই। তো আমি এতিয়া ফটো চটো উঠি আহিলোঁ মই একদম ঘামি গৈছোঁ একদম চব আমাৰ এইটো ৰাস্তা ধুনীয়াকৈ আমি ফটো চটো উঠি আহিলোঁ বহুত ভালকৈ আৰু এইকেইটা এংকে আছে এই টাইপলৈ যাব তাৰপিছত সেই আৰু গাইজ মোক এক কপি ভাল ফটো লাগে কিন্তু আজি বতৰটো বেয়া মই উঠিম মানে ৱেডাৰটো ভাল হ'ব লাগে। গাইজ যদি মোৰ মানে ইউটিউবত 200 বা 300 ছাবস্ক্ৰাইবাৰ হয় আমি চেলেঞ্জবিলাক লৈ আহিম ন। অ'কে বাইট চেলেঞ্জ। তো আপোনালোকে জল্দি চব ছাবস্ক্ৰাইব কৰি দিয়ক যদি ছাবস্ক্ৰাইব কৰা নাই বহুতে পথাৰত যোৱা এই পথাৰত যায় গাইজ এতিয়া মই ৰানিং কৰিবৰ কাৰণে যাই আছোঁ। তো এই মোক চাই কিনে ই বা বুলি কৈছি মই তাৰপিছত মই ৰানিঙৰ কাৰণে যাই আছোঁ এইটো মোৰ ৰানিং পাৰ্টনাৰ হাই দি ভালকৈ দি আৰু এতিয়া বাজিছে 8:25। তো এইটো আছিল আজিৰ ভ্লগ মই আশা কৰিম আপোনালোকে ভ্লগটো ভাল পাব যদি ভাল পাইছে লাইক কৰিব আৰু চেনেলটোত যদি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগ পাম নেক্সট ভ্লগত আজিলৈ আহিছোঁ লাভ ইউ টেক কেয়াৰ বাই 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 গাইজ বাই। ভ্লগ মই আশা কৰিম আপোনালোকে ভ্লগটো ভাল পাইছে এইটোৱে আছিল আজিৰ ভ্লগ যদি ভ্লগ